বাদাম খালে জ্ঞান নাহে, জীৱনত মানুহৰ পৰা গটা খাব লাগিব, তেতিয়াহে জ্ঞান আহে। উৰিব পৰাটো বেয়া কথা নহয়, আপুনিও উৰক, কিন্তু সিমানখিনিহে উৰিব যিমানখিনিৰ পৰা মাটিখিনি সুন্দৰকৈ দেখা পোৱা যায়। বেয়া সেইসকল ব্যক্তি নহয় যিসকলে আপুনি একো কৰিব নোৱাৰে বুলি কয়, বেয়া আপোনাৰ মনটো যে সেইসকলৰ কথা মানি লয়। বিশ্বাস নিজৰ ওপৰত ৰাখিব, শক্তি বাঢ়িব। যদি বেলেগৰ ওপৰত বিশ্বাস ৰাখে, দুৰ্বল হৈ যাব। যাৰ শক্তি নাই কিন্তু মনৰ পৰা কেতিয়াও হাৰি নাযায় আৰু সেইজন মানুহক কোনেও হৰুৱাব নোৱাৰে। যদি আপুনি সেইজন মানুহলৈ ৰৈ আছে যিজন মানুহে আপোনাৰ জীৱন পৰিৱৰ্তন কৰিব, তেনেহ'লে এতিয়াই গৈ এখন আইনাত চাওকগৈ, আপোনাৰ কাৰণে সেই মানুহজন ৰৈ আছে। ভগৱানে কিবা কৰিবা বুলি ৰৈ নাথাকিব। কোনে জানে ভগৱানে যদি আপুনি কিবা কৰিব বুলি ৰৈ আছে? যাৰ কামৰ ওপৰত বিশ্বাস আছে তেওঁলোকে চাকৰি কৰে আৰু যাৰ নিজৰ ওপৰত বিশ্বাস আছে তেওঁলোকে ব্যৱসায় কৰে। ভাগ্য বদলি যাব যদি আপোনাৰ জীৱনত কিবা এটা লক্ষ্য আছে। নহ'লে বয়স শেষ হৈ যাব ভাগ্যক দুখ দি দি। বেয়াৰ সময়ত, কষ্টৰ সময়ত কিছুমান মানুহ ভাঙি পৰে আৰু কিছুমান মানুহে অভিলেখ গঢ়ি যায়। কিছুমান মানুহৰ ওচৰত বাহানা থাকে জীৱনটোত একো নকৰা, আৰু কিছুমান মানুহৰ ওচৰত থাকে কিবা এটা কৰি পোৱা সফলতা। কষ্টৰ সময়ত বুদ্ধিয়ক লোকে ৰাস্তা বিচাৰে আৰু এলেহুৱা লোকে বাহানা বিচাৰে। প্ৰতিযোগিতাত হৰা মানুহ জিকিব পাৰে, কিন্তু মনৰ পৰা হৰা মানুহ কেতিয়াও জিকিব নোৱাৰে। ৰৈ থকাসকলে সেইখিনি পায়, কষ্ট কৰাসকলে যিখিনি এৰি থৈ যায়। যদি আপুনি সঁচা, যদি আপুনি সত্য হয়, তেনেহ'লে কাৰো আগত প্ৰমাণ দিবলৈ নিবিচাৰিব। সঁচা হৈ থাকক, সত্য হৈ থাকক, সময়ত প্ৰমাণ নিজে নিজে দিব। আপোনাৰ জীৱন সংগ্ৰামত, আপোনাৰ জীৱন যুদ্ধত আপুনি অকলে থাকিব, কিন্তু আপোনাৰ সফলতাত গোটেই সমাজখন আপোনাৰ লগত থাকিব। আপুনি জীৱনত একো কৰিব নোৱাৰে বুলি কোৱা দুই ধৰণৰ মানুহ পাব। প্ৰথম, যিজনে চেষ্টা কৰিবলৈ ভয় কৰে, আৰু দ্বিতীয়জন আপুনি সফল হ'ব বুলি ভয় কৰে। কিছুমান মানুহে শুই থাকোঁতে সপোন দেখে আৰু কিছুমান মানুহক সপোনে শুব নিদিয়ে। যদি আপোনাক সপোনে শুব দিয়া নাই, তেনেহ'লে আপুনি ভাবি লওক আপুনি জীৱনত কিবা এটা কৰিবলৈ গৈ আছে। বাদ দিয়ক সেইসকলক যিসকলে আজি আপোনাক হাঁহিছে। বাদ দিয়ক সেইসকলক যিসকলে আজি আপোনাক হোৱাটছএপত ব্লক কৰিছে। বাদ দিয়ক সেইসকলক যিসকলে আজি আপোনাক ফেচবুকত ব্লক কৰিছে। তাহাঁতক আজিয়েই প্ৰতিজ্ঞা কৰি উত্তৰ দিয়ক যে কিমান হাঁহিবি মোক, হাঁহি ল। হোৱাটছএপত ব্লক কৰিবি, কৰি দে। ফেচবুকত ব্লক কৰিবি, কৰি দে। কিন্তু এদিন তাহাঁতিয়ে মোক গুগলত ছাৰ্চ কৰিব লাগিব। কোনোবাই যদি লোহা কাম কৰি টাটা বনিব পাৰিছে, কোনোবাই যদি জোতা কাম কৰি বাটা বনিব পাৰিছে, তেনেহ'লে আপুনিও কৰিব পাৰিব। নালাগে আপুনি বাটা বনিব, নালাগে আপুনি টাটা বনিব, জীৱনততো কিবা এটা কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, अगर आप किसी चीज को কমেণ্ট पाना কৰিব चाहते हो আৰু আমাৰ और চেনেলটো आपने दिल और ছাবস্ক্ৰাইব दिमाग पे কৰিবলৈ ठान लिया নাপাহৰিব। है कि मैं इस चीज को ধন্যবাদ। पाके रहूंगा।